স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। মই আজি যাম বগৰী খাবলৈ। বগৰী গছত উঠি অলপ আমাৰ লাগি আছে, বগৰী গছৰ পৰা পাৰিম। তো চাই থাকিব আপোনালোকে। তো এইবোৰ চাওক, বগৰী এবাৰ শিল বৰষুণত বেছিকৈ নৰখিলে হ'লেও যেতে তেতে কেইটামান আছে আৰু এইবোৰ চাওক। এবাৰ বহুত জোৰে শিল বৰষুণ দিলে, হ'লেও আছে কেইটামান, বেছিকৈ হৈয়ে পৰিলে হ'লেও আছে। ভিডিঅ'টো একেলগে চাব। এতিয়া আৰু ছিঙিম, তাৰপৰা খাম। শিল বৰষুণৰ বাবে এবাৰ বেছিকৈ ৰখাব নোৱাৰিলে গছ। সেই আছে য'তে ত'তে হ'ব, এইবোৰ য'তে ত'তে আছে। জুম হৈছে মোবাইল, এইবোৰ আছোঁ সেই জখলাৰ ওপৰত। নিম গছ ইয়াতে থৈ লৈছোঁ জখলাটো। এতিয়া মই ছিঙিম কেইটামান, তাৰপৰা খামগৈ। চাব ভিডিঅ'টো। অলপ টেঙা টেঙা হৈ আছে, ভালকৈ নাপায়। মজা। হৈ গ'ল। তো এতিয়া ইমানখিনি হৈ গ'ল। এতিয়া চলক খাওঁগৈ। তো এতিয়া লৈ ল'লোঁ জলকীয়া, নিমখ আৰু বগৰী। এতিয়া খাম। মজা। তো ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকেও খাই চাব, বহুত ভাল লাগে এনেকৈ খাব, বহুত ভাল লাগে। তো ইমানেই আছিল ভিডিঅ'টো। ধন্যবাদ।